बांध पानी वो कुछ लेके वो रोटी लेके गया আৰু এটা স্পেশাল বস্তু আছে এইটো কি হাই হেল্ল' নমস্কাৰ গুড মৰ্নিং সকলোলৈকে কি খবৰ চাওক ৰাতিপুৱা 4টা বজাত আহি আছোঁ এতিয়া বৰ্তমান ডিউটি আৰু ভগৱানকে চিন্তি সকলোৱে দিনটো শুভ যাওক লগতে মোৰো যাওক ডেমফুল নাই কি আপোনালোকে আশীৰ্বাদ কৰিব আহি আছোঁ ডিউটি ৰাতিপুৱা চাওক 4টা বজাতে উঠি গা পা ধুই ফটাফট দৌৰা ধাপৰা ডিউটি কি কৰিব আহিবই লাগিব ডিউটি নে কি ডিউটি নকৰিলে কি হ'ব আমাৰ আৰু ৰাতিপুৱা বস্তু এটা দেখাই আছোঁ আপোনালোকে চাব দেই ইমান ৰাতিপুৱা 4টা বজাত উঠি কোনে ৰিলছ বনাই পাওঁ ইয়াতে ৰিলছ বনোৱা উৎপাত হৈ গ'ল ইয়াত চাই থাকক মই দেখাই আছোঁ আপোনালোকক আমি গৈ আছোঁ আন্ধাৰ হৈ গ'ল মোৰ পিছফালে সেয়া ৰিলছ বনাই আছে ইমান ৰাতিপুৱা 4টা বজাত ৰিলছ বনাই আছে দেখিছে আহি আছোঁ কি সুন্দৰ এটা পৰিৱেশ চাওকচোন মানে এনেকুৱা নালাগে যেন এতিয়া ৰাতিপুৱা 4টা বাজিছে বুলি লাইটিং চাৰিও চাইডে বিল্ডিং ইয়াত চাওক মজা গাড়ীটো কথা ক'বই নালাগে ইয়াত গাড়ী অহৰহ দিন ৰাতি কোনো পাৰ্থক্য নাই 24 ঘণ্টাই আপোনাৰ গাড়ী মটৰ চলিয়ে থাকে ইয়াতে আৰু কোনো টেনশ্যন নাই আপুনি ৰাতি 3টা বজাত আহক 2টা বজাত আহক 4টা বজাত আহক কোনো টেনশ্যন নাই বিন্দাছ আহিব পাৰে এয়া দেখিছেনে চাওক ধুনীয়াকৈ কুকুৰ ঘূৰাব লৈ আহিছে ইমান বছৰ হ'ল হায়দৰাবাদত সঁচা বেলেগ ষ্টেটৰ কথা মই নাজানো কিন্তু মোৰ হায়দৰাবাদৰ কথা কৈছোঁ ইমান যে ভাল লাগে নহয় একো অসুবিধা নাই আপোনাৰ একো অসুবিধা নাই ধুনীয়াকৈ আহিব পাৰে আপোনালোকে বিন্দাছ কোনো টেনশ্যন তো ফাইনেলি এতিয়া ডিউটিৰ পৰা ওলালোঁ মানে চকুৱে মেলিব পৰা নাই ইমান ৰ'দ দিছে নহয় ইমান ৰ'দ দিছে কি কৰিব ৰ'দতে আহি আছোঁ খোজকাঢ়ি বেছি দূৰ নহয় না তেতিয়াহ'লে ব'লক ৰুমতে লগ পাম দেই তো মানুহসকল ফাইনেলি ৰুম পালোহি আৰু ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ মই ৱাইফো আহিলে এতিয়া আৰু ৱাইফাই আনিছে আমাৰ খাবলৈ আজি একো নাই ডেমপুত ভোক লাগিছে ইমান এতিয়া খালি কি আনিছে জানা দৈ আৰু মিঠৈ গুলি থৈ দিছে এইফালে চাওক আনিছে দৈ একদম ধুনীয়াকৈ এতিয়া মাৰিব লাগিব গৰম হৈছে না ইয়াত বহুত গৰম পৰিছে দৈ খাম এতিয়া বান্ধ পানী वो कुछ लेके वो रोटी लेके गया ये पानी पिया है पानी पीने के लिए आया वो तो रोटी खा रहा है मजा से बही पे रुटी खाई आसे रुटी काली एक्चुअली आमार रूमলৈ नागालैंडर है नागालैंडर स्पेशल बस्तु आइছিলে সেইখিনিও দেখাম কি আহিছে কি নাই হোৱা হেয়াও দেখাম বহুত ভাল বস্তু আহিছে ওকে তো বন্ধুসকল আপোনাক যে কৈছোঁ যে নাগালেণ্ডৰ পৰা কি বস্তু আহিলে নাগালেণ্ডৰ মানে মোৰ ফ্ৰেণ্ড আছে আমাৰ ৰুমত যে আহিছিলে আপোনাৰ কি আছিলে আমাৰ এনাহঁতৰ বাপেকৰ ঠিক আছে এনা বাপেকৰ আৰু গাঁৱৰ পৰা আহিছে বস্তু এইটো কি বস্তু চাওঁ এইটো ভেকুই তিতা ঠিক আছে আমাৰ অসমৰ ভেকুই তিতা সৰু কিন্তু এইটো নাগালেণ্ডৰ চব এই ইমান ডাঙৰ দেখিছেনে ভেকুই তিতা তাৰপিছত আহিছে আপোনাৰ এইটো স্পেশাল গাছ টেঙা দেখিছে এইটো গাছ টেঙা আৰু আহিছে এয়া আপোনাৰ গাছ টেঙাটো পানী এইটো বোলে অকমান মাছ আৰু কি হ'ল আছিলে গাহৰি মাংস বা এনেকুৱা মাছত অকমান দিলে হ'ল এইটো এটা ভেকুই তিতা শুকান এইটো ঠিক আছে এইটো কেঁচাটো এইটো শুকান ওকে আৰু এটা স্পেশাল বস্তু আহিছে এইটো কি পিঠা বাৰু কওকচোন এইটো ঘিলা পিঠা নহয় দেই এইটো কচু পিঠা ন কচু পিঠা এইটো কচু আপোনাৰ একদম ধুনীয়াকৈ বইল কৰি মেলি শুকুৱাই এইটো দেখিছেনে এই চাওক দেখিছে এইটো কেনেকৈ খাব লাগে ধুনীয়াকৈ শিকাই দিছে এইটো বাৰু যেতিয়া বনাম তে আপোনালোকক আমি দেখাম ওকে বহুত টেষ্টি কালি বনাই আনিছিলে খাইছিলোঁ ইমান যে ধুনীয়া লাগিছে নহয় খাই আৰু কালি আৰু এবিধ বস্তু আনিছিলে শুকান গাহৰি তে শুকান গাহৰিটো খাই খালি কমপ্লিট কৰি দিলোঁ আজি নাই দেখাবলগীয়া সেইটো বাৰু দেখাব নোৱাৰিলোঁ কিন্তু বহুতখিনি বস্তু দিছে থেংক ইউ মায়াং থেংক ইউ ইমানখিনি বস্তু দিয়াৰ কাৰণে মায়াং হয় তেওঁৰ নাম ওকে আৰু আজি আমি এতিয়া বনাম কি ভেকুৰি তিতা ওকে ভেকুৰি তিতা আৰু আলু এনেকৈ কৰি বনাম আৰু হয় যেন বন্ধুসকল এইখিনি বনাই লওঁ দেই তাৰপিছত লগ পাম ফাইনেলি বন্ধুসকল আমাৰ ভাত হৈ গ'ল এতিয়া ভাত খাব লাগে মানে ভোক লাগিছে বহুত ভোক লাগিছে দিনতে এবাৰে খাওঁ আপোনালোকক কৈয়ে থাকোঁ বাৰে আৰু আজিও কৈছোঁ মানুহে কৈ ৰাতি তিতা খাব নাপায় মোৰ একো নাই হজমি কৰিব পাৰিলে মানুহে চব খাব লাগে ৰাতি বিয়লি বুলি কথা নাই ধুনীয়াকৈ খাব লাগে আপোনাৰ মোৰ এটা বস্তু মন কৰিছে নাই দেখিছে ঘাম দেখিছেনে
মিছা কথা কোৱা নাই ইয়াত এনেকুৱা গৰম এতিয়া বৰ্তমানে ঘৰলৈ ফোন কৰিছিলোঁ গৰম বুলি ক'লে বিশ্বাস কৰা নাই ভিডিঅ' কলিং কৰি দেখাই দিছোঁ মানে খালী গাই আছিলোঁ গৰমত থাকিব পৰা নাই কিন্তু আমাৰ অসমত এতিয়াও জুই ফুৱাই আছে মানুহে গম পাইছেনে কি হ'ব বাৰু যি নহওক তো আমাৰ এইফালে তিতাকে এয়া কি নাহে মুখত ভেকুৰী তিতা আলু ভাজি এইফালে ভাত এইফালে আমাৰ দাইল আৰু এয়া দিনৰ অলপ চব্জি আছিলে এইফালে আছে ভোট জলকীয়াটো চোৱা ভোট জলকীয়া আছে 2-3টামান কিন্তু খাবলৈ পৰা নাই এয়া চাওঁ চিঙি খাইছোঁ ইমান জ্বলা নহয় কি কম বাৰু বন্ধুসকল ভাত সাজ খাই লওঁ ৰাতি আমাৰ সাজটো এয়াই আজি কিন্তু বইল দালি দেই বইল দালি বনাইছে মজা একদম বহুত ভাল পাওঁ বইল দালি গৰম খাই ধুনীয়াকৈ ভাতটো খাই লওঁ দেই তো বন্ধুসকল টিপটিৰে এসাঁজ খালোঁ মজা লাগিল আমি ভাবিছিলোঁ কি ভেকুৰী তিতাটো বহুত তিতা হ'ব নেকি কিন্তু বেছি তিতা নহয় ন বেঙেনা নিচিনা লাগিছে মাত্ৰ অকণমান তিতা আছে ইমান তিতা নহয় একদম মিলি গৈছে আপোনাৰ বইল দালি ভেকুৰী তিতা আলু ভাজি ইফালে আমাৰ ভোট জলকীয়া আৰু দুপৰীয়া তৰকাৰী এখন আছিলে দি দিছোঁ আৰু ফুল মজা লাগিল খাই মানে হিহাই আছোঁ ঠাণ্ডা পানী খাই দিছোঁ ইমান জ্বলা ভোট জলকীয়াকেইটা আৰু বন্ধুসকল যি নহওক ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব লাভ ইউ অল এণ্ড বাই বাই